যিকেইখন বিদ্যালয়ে গুণোৎসৱত 2টা বছৰ A+ কৰি পাই থাকে সেই স্কুলত যদি সৰ্বশিক্ষাত কোনোবা ষ্টেট পুল বা কন্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকক আমি ডাইৰেক্ট ৰেগুলাৰাইজ কৰি দিম হ'ব 2 বছৰ হ'ব লাগিব আৰু এনেও মোৰ কিবা কিবি ইচ্ছা আছে সবক কৰা কিন্তু আপোনালোকক আগত কৰি দিম যে এইখিনি স্কুলত A+ 2 বছৰ একেলগে পালে সেইকাৰণে এইবাৰ যিখিনি A+ পালে ইহঁতক ট্ৰেন্সফাৰ পৰা যাব হাক দিব যে বেছি লাগি থাকিলে নেক্সট স্কুলখন গলেতো এইটো ৰেকৰ্ড নাপাব এইবাৰো যেতিয়া A+ পালে অহাবাৰো A+ পালে তেতিয়া সেই টিচাৰ কেইজনক আজি মই ৰাজহুৱা কৰি কৈ দিছো যে এক দিনত ৰেগুলাৰাইজেশ্যন হ'ব এটা আজিয়ে মই কৈ থৈ দিছো আৰু এই বছৰ গুণোৎসৱটো আহিয়ে গ'ল কেতিয়া ডিসেম্বৰ নহয় জানো ৰনুজা জানুৱাৰীত আহিয়ে গ'ল বিহু ৰেগুলাৰাইজেশ্যনৰ কাগজ লৈ বিহু খাব পাৰিব হয়নে নহয় গতিকে আপোনালোকে খুব ধুনীয়াকৈ এই স্কুলখিনিক জানুৱাৰীৰ কাৰণে একেবাৰে সাজু কৰি ৰাখক দুবাৰ A+ পাব লাগে আৰু মনত এটা প্ৰতিজ্ঞা লৈ যাওক যে কাখৰ প্ৰাইভেট স্কুল কেইখনক আমি কম্পিটিশন দিম এইবাৰ আপোনালোকৰ তাত যেতিয়া গুণোৎসৱ যাব মই গুণোৎসৱৰ ইনভিজিলেটৰ কেইজনক কম যে কাখত আশে-পাশে কি প্ৰাইভেট স্কুল আছে অলপ চাই আহিবি যাতে তৃতীয় বছৰ আমি সেই প্ৰাইভেট স্কুলখিনিত অলপ হলেও দুজন হলেও ষ্টুডেন্ট কমিছে নে নাই গভৰ্ণমেণ্ট স্কুলত দুজন হলেও স্কুল বাঢ়িছে নে নাই আমি যাতে অকণমান চাব পাৰো অহা বছৰো যিবিলাকে গুণোৎসৱত আজিৰ A+ পোৱাবিলাকে যদি অহাবাৰ A+ পায় তেতিয়ালে আমি তেওঁলোকক 50,000 টকা কৈ দিম এইবাৰ 25,000 দিছো দুবাৰ পালে 50,000 টকা দিম টকাটো কি আৰু আপোনালোকে স্কুল কেইখন ডেভেলপ কৰক বেলেগতকৈ স্কুল কেইখন ডেভেলপ কৰক যাতে এটা সময়ত আমি আপোনালোকৰ স্কুল কেইখনক মডেল স্কুললৈকে আমি আগবঢ়াই লৈ গৈ থাকিব পাৰো শিক্ষকৰ অভাৱ আছে লাহেকৈ আপোনালোকৰ এই 4,000 স্কুল যেতিয়া 2টা বছৰ আপোনালোকে একেলগে গুণোৎসৱ পাব A+ পাব লাহেকৈ আমি আপোনালোকৰ স্কুল কেইখন এনালাইসিস কৰিম যে এই স্কুলখনত এজনকৈ আৰু আমি শিক্ষক দিয়াৰ ব্যৱস্থা কৰো ঠিক আছে আৰু কোনোবা যদি পতি হাজবেণ্ড আছে ওয়াইফ দূৰত আছে ওয়াইফ গৰাকীকো লৈ আহিব আপোনালোকৰ স্কুলত মোৰ কোনো অসুবিধা নাই দূৰত থাকিলে লৈ আহিব ধুবুৰী নগাঁৱত থাকিলে লৈ আহিব মোৰ কোনো অসুবিধা নাই এইবাৰ এটো সুবিধা নিদিও ট্ৰান্সফাৰৰ পৰ্টেলটো চলি আছে অহা বছৰ আপোনালোকক মই এটো সুবিধা দিম যে এই 4,000 খন স্কুলে যদি দ্বিতীয়বাৰো আপোনালোকে গুণোৎসৱত A পায় আপোনালোকৰ শিক্ষক আৰু আপোনালোকৰ পছন্দৰ মতে এজন শিক্ষক আনা আমি আপোনালোকক কৈ দিম যে আপোনালোকে যতে আছে আপোনালোকে আনক খালি আনাৰ আগতে শিক্ষকজনৰ লগত কন্টেক্ট কৰি লৈ আহিব যে আমাৰ স্কুলখন কিন্তু সবচে ভাল হ'ব লাগিব মই আৰু আজি এটা কথা এটা সৰু কৰি ঘোষণা কৰি দিছো মই 17 চনতো কৈছিলো কিন্তু কোভিডৰ কাৰণে মই কৰিব নোৱাৰিলো এটা নিৰ্দেশ নহয় ডাইৰেকশনো নহয় এটা অনুৰোধ কিন্তু এই অনুৰোধটো কৰাৰ আগতে মোৰ মনত অলপমান নিজৰো মই ভাল পোৱা নাই কাৰণ ইয়াত মোৰো অলপ প্ৰবলেম আছে তথাপিতো আপোনালোকৰ ল'ৰা ছোৱালী যদি অসমীয়া মিডিয়ামত পঢ়ি আছে ইংৰাজী মিডিয়ামত পঢ়া নাই তেতিয়ালে লাহেকৈ নিজৰ স্কুলখনত লৈ অহাৰ চেষ্টা কৰিব যদি ইংৰাজী মিডিয়ামত আছে মই জোৰ নিদিও কাকো মিডিয়াম চেঞ্জ কৰিবৰ কাৰণে মই পৰামৰ্শ নিদিও নিজৰ ল'ৰা ছোৱালীজন স্কুলত থাকিলে পঢ়াবৰ কাৰণে মনটো আৰু ভাল লাগিব এই লাহে কৰি মই আজিয়ে বৈপ্লৱিক কৰিব কোৱা নাই লাহে কৰি আমি অসমৰ শিক্ষক সমাজক প্ৰেৰণা দিব লাগিব যে তোমালোকে নিজৰ ল'ৰা ছোৱালীখিনিক নিজৰ স্কুলখনতে যদি ৰখা আৰম্ভ কৰা নিজে নিজে এডুকেশ্যনটো বহুতখিনি আগবাঢ়ি যাব কাৰণ দেউতা মাৰ শক্তি শিক্ষক শিক্ষয়িত্ৰীৰ শক্তি দুইটাই যেতিয়া লাগি যাব আদিগুৰু বিদ্যাগুৰু দুইটা এক জেগাত সোমাই যাব তেতো স্কুলে ভাল কৰিব হয়নে নহয় গতিকে